Hey guys, this is Mandira and welcome back to my channel. Namaskar আপোনালোক সকলোলৈ মোৰ চেনেল মন্দিৰাছ ৱৰ্ল্ডৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত নহয় বহুত মাহৰ মূৰত আজি কেমেৰাটো হাতত তুলি লৈছো ভিডিঅ' এটা বনাম বুলি ব্লগ এটা ষ্টাৰ্ট কৰিম বুলি মিক্সড ফিলিংছ বুলি কয় যে মিক্সড ফিলিংছ নাৰ্ভাছ হ্যাপিনেছ এক্সাইটমেণ্ট সকলোবোৰ একেলগে কেমেৰাৰ ফ্ৰণ্টত একচুৱেলি কথা ক'বলৈ খুবেই লাজ লাগে কিন্তু তথাপিতো চেষ্টা কৰিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 9:05 মোৰ ক্লাছ আছে 9:30 বজাৰ পৰা ক্লাছ যাম তাৰপিছত 4:30 বজাত মোৰ ক্লাছ শেষ হ'ব মই ব্লগ চাম। এইফালে আমাৰ ঝৰ্ণাবা এইফালে কোনো লুকালে এইফালে আমাৰ ঝৰ্ণাবা জাষ্ট গা ধুই আহিছে তাই মোক জুকাই আছে আহোঁ This is really disgusting একো নহয় actually sorry কথা কোৱাত অকমান খেলিমেলি হৈ যাব পাৰে কাৰণ বহুত বেছি এক্সাইটমেণ্ট হৈছে কাৰণ ভিডিঅ' বনাই খুবেই ভাল পাওঁ ব্লগছ বনাই শ্বুট কৰি ভিডিঅ' বনাই খুবেই ভাল পাওঁ কিন্তু কৰিব পৰা নাছিলোঁ কাৰণ ব্যস্ত আছিলোঁ ক্লাছ নাছিলে আৰু এতিয়াও মোৰ আছে ডেমনষ্ট্ৰেশ্যন স্কিলৰ মোৰ প্ৰেজেণ্টেশ্যন আছে কিন্তু তথাপিতো মানে মই ভিডিঅ' বনাইছোঁ কাৰণ ভিডিঅ' বনাই ভাল পাওঁ দিছ ইজ লাইফ ইয়ৰ ট্ৰাইপডটো কিমান মিছ কৰিছিলোঁ কেমেৰাটো কিমান মিছ কৰিছিলোঁ ফাইনেলি আজি ভিডিঅ' এটা বনাম কিন্তু তথাপিতো কাইলৈ চাগে মই ভিডিঅ' এটা দিম কিন্তু ব্লগ এটা ডিব্ৰুগড় যোৱাৰ ব্লগ এটা তাৰপিছতে ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তাৰপিছতে মই কি কৈছিলোঁ এতিয়া সময় হৈছে 9:05 হ'লগৈ 9:06 ক্লাছ আছে মানে মোৰ আজি এইটো স্কিল ডেমনষ্ট্ৰেশ্যন স্কিলৰ আজি মোৰ প্ৰেজেণ্ট কৰিব লাগে তথাপিতো চাওকচোন মই কি কৰি আছোঁ সেইটো প্ৰেক্টিচ নকৰাকৈ লিখা মেলা বাৰু হৈ গ'ল প্ৰেক্টিচ নকৰাকৈ মই এতিয়া ব্লগ বনাই আছোঁ মাই গড ইমান কষ্ট কৰিছোঁ দেখিছেনে ক্লাছ শেষ হ'ব 4:10 বা 20 ট্ৰেইন আহে 4:30 ইমান বেছি খৰধৰ হয় ক্লাছ শেষ হৈ লগে লগে ৰুমলৈ আহি ফ্ৰেছ হ'ব নাই বেগটো লৈ চিধা ঘৰ যাম তাৰপিছতে আজি মই যাম আপোনালোকক জনাই আমাৰ অসমৰ শেষ ষ্টেচন গতিকে বলক ভিডিঅ'টো আৰু পলম নকৰে আৰম্ভ কৰোঁ আৰু শেষৰলৈকে স্কিপ নকৰাকৈ চাব প্লিজ মাই টিফিন এণ্ড গৰম পানী এতিয়া টাইম হৈছে 4টা বাজিবলৈ 15 মিনিট আছে আৰু স্কিলটো শেষ হ'ল আজিৰ স্কিলটো বহুত বেছি খৰচ হৈছে কাৰণে মই দৌৰি আহিছোঁ মানে এতিয়া ৰুমলৈ আহিছোঁ বেগটো নিবলৈ এইবোৰ থৈ যাওঁ TLM চেলেমবোৰ ৰুমত থৈ যাম আৰু বেগটো লৈ যাম বেগটো মানে ঘৰলৈ যোৱা বেগ ল'লোঁ ইমান বেছি খৰধৰ বেগটো ল'লোঁ এতিয়া যাওঁ গাইজ এইবিলাক মোৰ সংগী মধুবাৰ কথা শুনি বহুত ভাল পায় মোৰ ভিউৱাৰ্ছসকলে কিন্তু মই আজি একো নকওঁ এয়া অসীমা ৰূপৰেখা জেচমিন কেমেৰা চাই দীপুলিনা ডেইজি অসীমা বা ভালকে যাবা আৰু আহিম অকণমান নকওঁ আৰু মধুবা তোমালৈ কি আনিব লাগিব মোলৈ তুমি তোমালোকৰ ঘৰত যে আছে ভোট জলকীয়া পাপাই কৰি থৈছে একদম মানে কেইটকা মানে 20টামান মোলৈ ভোট জলকীয়া একদম কামোৰ একদম মানে জ্বলা বাকী একো নানিলেও হ'ব ভোট জলকীয়া মোলৈ আনি এই ভোট জলকীয়া প্ৰেমিক স্পাইচি মানুহে না চান্না থাকিও এবাই বাই বাই থেংক ইউ বাই বাই পাই গ'লোঁ ধেমাজি ট্ৰেইন ষ্টেচন ভাইটি আহিছে লগত লখিমপুৰৰ ভালেই হ'ব সংগ এটা হ'ল
এইটো আহিছে লখিমপুৰৰ পৰা কাইলৈ আছে গুৰু নানকৰ বাৰ্থডে তো কাইলৈ বন্ধ কিন্তু শনিবাৰে মোৰ আকৌ ক্লাছ আছে গতিকে মই শনিবাৰে আকৌ ৱাপাছ আহি যাম শকত হ'লি নেকি অলপ এখন জোনাইত পায় কেতিয়াবা 6:45 কেতিয়াবা 6:30 নহ'লে বা কেতিয়াবা 7টা আজি কেইটাত পাওঁগৈ ঠিক নাই বাট টাইম হ'ল 6:21 মুলকং চেলেক্ট জোনাই মানে আমাৰ অসমৰ হেগ ষ্টেচন পাপাৰ টাইম কিমান হ'ল চাচোন জল্দি 6:29 পাইছোঁ কৈছোঁ তাকে কেতিয়াবা 6:30 কেতিয়াবা 6:45 আৰু কেতিয়াবা 7টাত পাওঁ আজি 6:30ত পাই গ'লোঁ আৰু ব্লগটো নকৰোঁ আৰু মানে কাইলৈ ষ্টাৰ্ট কৰিম কাইলৈ নিউ ডে বিগিনিং হ'ব নতুনকৈ ষ্টাৰ্ট কৰিম কাইলৈ আজিলৈ ইমানতে সামৰিছোঁ দেই মানে জইন কৰি দিম কাইলৈৰ পৰা How was your journey? আজি আমাৰ খানা এইপিনে লাই শাক আৰু মাংস এইপিনে বেঙেনা পিটিকা মাছৰ পেটু যিটো মোৰ ফেভৰেট আৰু মাংস ড্ৰাই ফ্ৰাই